হয় এতিয়ালৈকে মানে একো সংসূত্ৰ পোৱা নাই তাৰপিছত এটা কথা মানে প্ৰায় মানে কনফাৰ্ম হোৱাৰ নিচিনা তেওঁৰ লগৰীয়া দুইজনে তেওঁক ৱাল পাৰ কৰাই দিছে তেওঁলোকে ছাপৰ্ট কৰিছে বুলি কৈছে আৰু তেওঁলোকৰ আগত বোলে মানে কৈছিলে যে মই মানে ঘৰত যাম আৰু আণ্টি এটা আছে তাৰ পৰা মানে পইচা লৈ গুৱাহাটী যাম আৰু গুৱাহাটীৰ পিছত দিল্লী যাম তেনেকুৱা কৈছে বুলি মানে কি কয় মোক পুলিচে জনালে এতিয়া মই তাত যোৱাই নাই যেহেতু ৰাতিপুৱা মই ৰাতিৰহে আহি পালোঁ গতিকে সেই হিচাপে মানে মই ভাবোঁ যে মানে ক'ৰবাত সি গৈ পেলাই কাৰোবাৰ লগত মানে থাকিবও পাৰে আৰু কালি চবেই যিহেতু ৰাতিৰহে গম পালে কথাটো বাকী তেওঁ মানে ৰাতিপুৱা মোৰ লগত কথা পাতিছিলে আৰু হয়তো তেওঁ কিবা বাহিৰত থাকি পঢ়া শুনা কৰাৰ কথা কৈছিলে এজন টিউটৰ আছে আমাৰ খুব মানে ক্ল'জ মানুহ ক্ল'জ তেওঁ মোক এনে কৈছিলে কি প্ৰিন্সিপালে কৈছে এডভাইচ দিছে যে মেট্ৰিকটো ওচৰ হ'ল গতিকে তুমি সেইটো টিচাৰৰ লগত থাকি পেলাই পঢ়া শুনা কৰিবা গতিকে মোক সেইটো কথা কৈছিলে তেতিয়া মই তাক মানে কৈছিলোঁ কি মানে সেই মানুহজন দিনত নাথাকে অলৰেডি কথা পাতিছিলোঁ মই আগত গতিকে দিনত ঘৰত কোনো নাথাকে সেইটো কাৰণে ৰাতি হ'লেহে তেওঁ সময় আছে সেইকাৰণে ৰাতিটো সম্ভৱ নহয় 9টাৰ পৰা 11টা 12টালৈকে কোকৰাঝাৰত কোনে তাক আনা নিয়া কৰিব গতিকে সেই বুলি তুমিও জানা সেইদিনাই কৈছোঁ বুলি মই তাক ক'লোঁ যে সেইটো নহয় গতিকে তই তাতে থাকা তেতিয়াই ক'লে নহয় মই প্ৰিন্সিপালে মোক কৈ আছে মই প্ৰিন্সিপাল ছাৰক মই বুজাই দিম তই চিন্তা নকৰিবি তেতিয়া মাত্ৰ এটা কথা কৈছিলে দে হ'ব দে মানে প্ৰিন্সিপাল ছাৰক নকবি আৰু এই কথা তেনেকুৱা ধৰণৰ সি মোক ক'লে গতিকে তাৰপিছত নৰ্মেল একো নাই আৰু যাৰ ফোনেদি কৰিছে কাজিন ছিষ্টাৰ তাতে মানে স্কুলখনত কাম কৰে ইয়াৰ পিছত মই ৰাতি গম পোৱাৰ পিছত মই তাক সুধিছিলোঁ তেওঁৰ মুডটো কি আছিলে তেওঁ কৈছে যে মুডটো একদম নৰ্মেল তাৰপিছত প্ৰিন্সিপালৰ লগত মই কথা পাতিছিলোঁ তেতিয়া প্ৰিন্সিপালে ক'লে যে মানে তেওঁতো মোক কৈছেহে যে সেই টিউশ্যন মানে যিজনে পঢ়ুৱাই সেইটো একচুৱেলি আমাৰ কি কয় খুব ক্ল'জ হয় এনে হেলিনা আৰু ভাস্কৰ বুলি কয় তেওঁলোকে দুইজন হাজবেণ্ড এণ্ড ৱাইফ আৰু তেওঁলোকে ষ্টুডেণ্টছ ৰাখি পেলাই আগত মানে টিউশ্যন কৰিছিলে কিন্তু লকডাউনৰ পিছত এতিয়া ষ্টুডেণ্টছ নাই গতিকে সি প্ৰিন্সিপালক মানে তেতিয়া প্ৰিন্সিপালে কোৱা মতে সি মোকহে কৈছে যে মই তাত থাকি পেলাই অহা যোৱা কৰিম স্কুলত গতিকে তেনেকুৱা হ'ব নাই আৰু মোক এলাউ কৰিলে ভাল তো মই কৈছোঁ যে তোমাৰ মা দেউতাৰ লগত কথা পাতিলেহে সেইটো হ'ব মই তোমাক পাৰ্মিশ্যন দিব নোৱাৰোঁ সেইটো মোৰ লগত কিয় পাতিছে গতিকে তোমাৰ মা দেউতাৰ লগত মানে সেইটো মই কথা পাতিম যদি তেনেকুৱা কিবা আছে তুমিও পাতা তো সেইখিনিহে মোক ক'লোঁ তাৰপিছত নৰ্মেলি সি আকৌ ক্লাছত গৈছে ক্লাছত আছে চবৰ লগত তেনেকুৱা মুড কোনেও মানে দেখা নাই আকৌ তাৰপিছত লাঞ্চ খাবলৈ গ'ল 12:30 গতিকে 12:30 পিছত মানে এটা না কিবা আকৌ তেওঁলোকৰ এটা না দুটা ছাবজেক্ট আছে তেতিয়া মানে সেই ক্লাছত নাই বুলি তেওঁৰ লগৰীবিলাকে কৈছে মানে শেষৰ ক্লাছত মানে নাই তাৰপিছত গোটেই দিনটো কনফিউশ্যন হৈ গ'ল ৱালটো চব চাই পালে আমাৰ পুলিচক ক'লে যে এই ৱাল কোনো নৰ্মেল মানুহে পাৰ হ'ব নোৱাৰে তাৰপিছত CC কেমেৰাত গেটটো চোৱা হ'ল গ'ল CC কেমেৰাত ক'তো তেওঁক দেখা পোৱা নগ'ল সেইকাৰণে বিচাৰ খৰচাটো হোষ্টেল কেম্পাছৰ ভিতৰতে অলপ মানে হৈ থাকিলে তাৰপিছত লগৰীয়া যিমান যি আছে চবকে বিচাৰ কৰা হ'ল চবৰ পৰা খবৰটো পোৱা নাই গতিকে এতিয়ালৈকে পোৱা নাই খবৰটো ষ্টেচনত আহিছোঁ ষ্টেচনত এটা কৈছে কি ৰাতি 11টা মানত কোনোবা তেনেকুৱা ধৰণৰ মানে ল'ৰা আহি পেলাই সুধিছিলে যে গুৱাহাটী যোৱা ট্ৰেইন কেতিয়া আহিব কিন্তু সেইফালে CC কেমেৰাটো ফাংচনেল নহয় সেইটো কাৰণে CC কেমেৰা দেখা নাই ফটো দেখুৱাওঁতে তেনেকুৱা যেন লাগিছে সেইটো কৈছে আৰু মানে অলপ মানে তেনেকুৱা যেনে লাগিছে তো এইখিনিয়ে ইয়াত ষ্টেচনৰ মানে ইনফৰমেশ্যন RTB ষ্টেচনতো আহিছিলোঁ আৰু